Hello guys, welcome to Monita's vlog. तो इच्छे all about the dance school of Paris. So I was a Sunday है ना तो dance class इसलिए मोर. और लोग इतना मैं full of पानी दिला. यार मैंने अभी पिटोनिया रिसो और बड़े फूलर पुली इतना बड़े पिटोनिया उलाय सब बना मैं नहीं हिंसा उलाय से पिटोनिया फूल यार या আমি क्या बहुत माली आओ गाइस मो फेवरेट फ्लावर की जाना है मो ए तो मो फेवरेट फ्लावर तो बहुत ভাল লাগে আৰু এতিয়া আমাৰ বহুত গাল এনেকা তাপ দেখাইছো জনা আমি পুলি ৰুই থৈছো तो गाइस यार सा আমাদের কিমান তাপ আছে মানে 1 2 3 4 5 6 7 8 9 10 11 টা আমাইছা তাপ আছে কিছুমান হ্যাঙ্গিং তাপ আছে কিছুমান এনেকা নরমাল তাপ আছে আৰু বহুত কালারফুল হ'ব বহুত ভাল লাগে আৰু ইয়াত আমি পিটনিয়া ৰুই থৈছো আৰু গ্যালেৰিয়া ৰুই থৈছো দুটা মানে এই দুটা তাপ হয় গ্যালেৰিয়া আৰু এইখিনি সব পিটনিয়া হয় তো ইয়াত তো মই পানী দি দিও इमान डाঙर जो मनी प्लांट আছে বহুত ভাল লাগে এটো মনি প্লান্ট আৰু ইয়াত আমাৰ বেলেগ ফুল ফুল আছে এইখিনি মই পানী দি দিও মই আৰু এইখিনি আমাৰ হ্যাঙ্গিং টাপ হয় আৰু চাও আনা এইটো ফ্লাৱাৰ আমাৰ কিমান হ্যাং হৈ মানে একদম ইয়া লাগে পাই গলি এটো বহুত মানে হ্যাং গৈছে আৰু বহুত দীঘল হয় ইয়াৰ দেখি দেছত এটো বহুত ধুনীয়া লাগে দেছ এইফালে আছে गाइस मैं কৈছে আমাৰ এজনী কুকুৰা আছে আৰু এজনী বগা কালাৰৰ আছে হেজনী উচত পাঁচটা পলি আছে এজনী উচত নটা পলি আছে আৰু এই পলি থাকি গৈছে আৰু এটা মতা কুকুৰা আছে এটা অকমান ডাঙৰ পোৱালি এটা আছে অকমান সৰু হ'ব ডাঙৰ হ'ব এনেকা পোৱালি এটা আছে মানে আছে আমাৰ ওচৰত কুকুৰা আৰু আপোনালোকক এতিয়া আমাৰ নাৰ্জি ফুল দেখাইছো নাৰ্জি ফুল একচুয়ালি বহুত আছে আমাৰ ওচৰত হিমানো নাই আৰু খালি কিছুমান ফুলা নাই কিছুমান খালি ফুললে আপোনালোকক বা ফুল ৰাখি দেখাইছো
এইখিনি আমাৰ লাই শাক এইখিনি আমাৰ দেউতাই খেতি কৰিছে আমাৰ দেউতা মানে ইমানে খেতি কৰিছে মানে অকণমান জেগা পালে মানে পুৰা কিবা কিবি ৰুই দিয়ে আৰু তো ইয়াত আৰু ইয়াত ধনিয়া ৰুই থৈ দিছে ধনিয়াখিনি খালোঁ আকৌ দেউতাই বচাই থৈ দিছে তাৰপিছত পিঁয়াজ আছে ওলকবি আছে তাৰপিছত ফ্ৰেঞ্চবিন আছে লফাও আছে গাইজ এয়া হয় আমাৰ অমিতা আৰু মানে বহুত গাল অমিতা লাগিছে ইয়াত বহুত বেছি ডাঙৰ নহয় বাৰু চাইজটো খালি আৰু আজি আমি মানে ছিঙিলোঁ দেউতাই দুটা ছিঙিলোঁ এটা ককাক দি পঠালে আৰু এটা আমি খাম এইটো আমাৰ ঘৰৰ অমিতা হয় আৰু আমি অমিতা খাব লাগে বহুত হেল্ডি হয় আমাৰ কাৰণে তো এতিয়া আপোনালোকক মই দেখাওঁ আমাৰ মায়ে তাঁত বৈছে তো ব'লক আপোনালোকক দেখাওঁ তো এয়া আমাৰ মায়ে তাঁত বৈছে আৰু মায়ে নিজৰ কাৰণে চাদৰ বনাইছে মেখেলা বনাইছে আৰু দেউতাৰ কাৰণে শ্বাৰ্টো বনাইছে আৰু এয়াই আমাৰ মায়ে এতিয়া নিজৰ কাৰণে চাদৰ বৈ আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই তাৰপিছত এইফালে এই চাদৰখনৰ মায়ে ফুল বাচি আছে এইখিনি আপোনালোকৰ মায়ে তাঁত বয় নবয় কমেণ্ট ছেকশ্যনত ক'ব গাইজ এতিয়া লাঞ্চ টাইম হয় আৰু লাঞ্চ টাইমৰ আমাৰ ওচৰত আছে হাঁহ মাংস আৰু হাঁহটো আমাৰ আইতাই ঘৰত পোহা হয় একদম ঘৰৰ হাঁহ আৰু একদম ৰঙা টেষ্টি হাঁহ মাংস একদম বহুত য়ম্মি লাগিছে তাৰপিছত নেক্সট আমাৰ ওচৰত আছে মাটি দালি তাৰপিছত নেক্সট আমাৰ ওচৰত আছে ইয়াত ধনিয়া চাটনি এতিয়া মই টেষ্টিং কৰি চাওঁ কি কেনেকুৱা হৈছে আৰু ঘৰৰ হাঁহ হয় মানে মোৰ হাঁহৰ মাংস বহুত ভাল লাগে আৰু এয়া চাটনিৰ লগত একদম আমাৰ জলজাত চাটনিৰ লগত মজা আছে মাংসটা খাওঁ মানে দালিও আছে মাটি দালি অকণমান দালি দিলোঁ একদম চাটনি বহুত জ্বলা আছে তো খোৱাৰ পিছত লগ পাইছোঁ তো গাইজ মানে ইমান ঠাণ্ডা নহয় বাহিৰত নহয় আৰু বতৰটো বহুত ঠাণ্ডা কৰিলে ৰাতিপুৱা ৰ'দ দিছিলে তো এতিয়া একদম গৈ কেনে কম্বলৰ তলত শুমগৈ আৰু কম্বলৰ তলত শুম অকণমান ভিডিঅ' চাম তো আপোনালোকৰ ঠাণ্ডা লাগিছে নাই বাৰু আমাৰ ইয়াততো বহুত ঠাণ্ডা হয় দেই এতিয়া তো গাইজ একদম আমি চিপছ খাইছোঁ আৰু লেগছৰ ব্লু কালাৰ স্পাইচি চিপছটো আৰু আপোনালোকে চিপছ উইথ মেয়নিজৰ লগত খাই পাইছে মোৰ খালি ভাল লাগে বহুত উইয়াৰ্ড কম্বিনেশ্যন মোক ইয়াত একদম গৰম হৰলিক্স বহুত গৰম হয় হৰলিক্সখিনি আৰু এই ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ যদি এই ব্লগটো ভাল লাগিলে হাঁহ মাংসৰ চাউল আপোনালোকক মই খেতি দেখালোঁ তাৰপিছত অমিতা গছ দেখালোঁ একদম হাঁহ মাংস খোৱা দেখালোঁ তাৰপিছত কেনেকুৱা লাগিলে আৰু এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত ক'ব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবত লগত থকা বেল আইকন অল অপশ্যন দিব বাই বাই গাইজ